এইখনতে বহি কটালোঁ আজি 10 দিন। তাৰপিছত আমাৰ ঘৰত যে মানে মাৰা আছে কণ্টেইনমেণ্ট জ'ন বুলি, সেইখন একবাৰ দেখুওৱা ৰ'ব। মানে এনেকৈ দেখাব লগা হ'ল, যিটো বাহিৰত ওলাব নোৱাৰি, ভিতৰৰ পৰাই গ্ৰিলেদি হাত সোমাই দি ভিডিঅ'টো লোৱা গ'ল। ভাৰতত যেতিয়া 247জন কৰোণা পজিটিভ ৰোগী আছিল, তেতিয়া সমগ্ৰ দেশত লকডাউন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। আৰু এই 247জনৰ সংখ্যাটো গৈ আজি 22 লাখ অতিক্ৰম কৰিলে। অসমত এই সংখ্যাটো 40,000ৰো অধিক হ'ল। এই দিনখিনি খুব সাৱধানে চলিলোঁ, যিমান পাৰোঁ চেষ্টা কৰিলোঁ। বাহিৰত গ'লে মাস্ক পিন্ধোঁ, মানে যিবিলাক সাৱধানতা ল'ব লাগে সেই গোটেই সাৱধানতাবিলাকে লৈ কিনি চলি আছোঁ, আৰু বৰ্তমান ঠিকে চলি আছিল। আজি 25 দিন আগতে এদিন ধাৰাসাৰ বৰষুণত ভিজিলোঁ। ভিজাৰ কাৰণে তাৰে 3 দিনমান পিছত জ্বৰ হ'ল। জ্বৰ হৈ মই আহিলোঁ, আহি মেডিকেলত গ'লোঁ। জ্বৰ হোৱা 3 দিন পিছত মেডিকেলত গৈ ক'ভিড টেষ্ট কৰিলোঁ, কিন্তু ক'ভিড মানে নিগেটিভ দেখুৱালে। এইটো প্ৰক্ৰিয়াটো নিগেটিভ হ'ল। তাৰপিছতো ক'লে কি যে এসপ্তাহ ঘৰৰ পৰা যাব নোৱাৰা, আৰু ঘৰতে মানে নিজাববীয়াকৈ কোৱাৰেণ্টাইনত থাকিব লাগিব, তেনেকৈ ক'লে। আৰু সেইমতে কৰিলোঁ। ঘৰত মই 6 দিন থাকিলোঁ। তাৰপিছত 7 দিনৰ দিনাখন ভাবিলোঁ এতিয়াতো আৰু নাই, এইটো ৰিপৰ্টটো আহি গ'ল, যিটো গলৰ পৰা যিটো চোৱাব। তাৰপিছত গলৰ চোৱাবৰ ৰিপৰ্টটো 6 দিন পিছত আহি গ'ল। অহাৰ কাৰণে ভাবিলোঁ, যিহেতু কোম্পানীত যিহেতু মই কাম কৰোঁ, সেইকাৰণে ভাবিলোঁ কি যে কোম্পানীৰ মানে এতিয়া আৰু ডিউটিত জইন কৰিব পাৰিম। সেইকাৰণে ভাবিলোঁ যে এইখিনি সময়তে আৰু আমাৰ শাহুমাৰ গা বেয়া বুলি মানে ফোন আহিল শাহুমাৰ ঘৰৰ পৰা। অহাৰ কাৰণে ভাবিলোঁ ৱাইফৰ লগত একবাৰ মানে মাতাটো এবাৰ যাওঁ, যে খবৰ পাতি লৈ কি হৈছে চাওঁ। সেই বুলি ভাবি আহিলোঁ। আহি মাক দেখিলোঁ যে আমাৰ মানে জ্বৰ, গাৰ বিষ আৰু অলপ কাহ হৈ আছিল। কাহৰ ঔষধটো আনি দিলোঁ, মানে চিৰাপ এটা আনিলোঁ। ভাবিলোঁ কি জ্বৰ যিহেতুকে হৈছে, গাৰ বিষ যিটো হৈছে, মানে ক'ভিডৰ কিছুমান চিমটম আছিল, আৰু সেই চিমটমবিলাক থকাৰ কাৰণে ভাবিলোঁ একবাৰ টেষ্ট কৰাই লওঁ। ভবা নাছিলোঁ যে তেওঁ পজিটিভ হ'ব। চ' সেইকাৰণে মাক ক'লোঁ ক'ভিড টেষ্ট কৰাৰ কাৰণে, আৰু আমাৰ ইয়াতে ওচৰতে ওপৰহালিত গৈ ক'ভিড টেষ্ট কৰিলে। আৰু ক'ভিড টেষ্ট কৰি লগে লগে যিটো নাকৰ পৰা লৈছিল চুৱাবটো, সেইটোত পজিটিভ দেখুৱালে। আৰু মাকটো সেইদিনাখনেই মানে আমিনি গাঁৱৰ MSME লৈ গ'ল। আৰু তাতে তেওঁক বৰ্তমান তাতে আছে তেওঁ। আৰু আমি কি হ'ল, ঘৰত আমি আমাৰ 3জন, ৱাইফ, মই আৰু মোৰ ল'ৰাজন, আৰু আমাৰ ভাইটি, এই গোটেইকেইজন এই ঘৰটোতে, মই বাৰু ঘৰটো দেখুৱাম, এই ঘৰটোতে কোৱাৰেণ্টাইনত আছোঁ। এই সময়খিনিত কণ্টেইনমেণ্ট জ'ন বুলি ক'লে বহুত ভয় লাগে। মোৰো কিন্তু বহুত ভয় লাগিছিল প্ৰথম অৱস্থাত। ভাবিলোঁ বাপৰে, কণ্টেইনমেণ্ট জ'নত থাকিব লাগিব, এতিয়া কি হ'ব, কি হয়, আৰু আমাৰ এতিয়া বাকীকেইটাৰ কি হ'ব। বিশেষকৈ মোৰ মানে বাবাক লৈ বেছি চিন্তা হৈছিল, যে বাবাৰ কি হ'ব, যিটো বয়সটো কম, তেওঁৰ মাত্ৰ 7 বছৰ হৈছে। সেইকাৰণে মই বহুত চিন্তা কৰিছিলোঁ। কিন্তু ভাবিলোঁ চাওঁ দেচোন, যি হয় হ'ব, আৰু হ'ব লগাটোতো আৰু হ'বই, কিন্তু ইয়াত আৰু ৰাখিব নোৱাৰি। সেইকাৰণে আছোঁ আৰু তেনেকৈ থাকি। কিন্তু যেতিয়া গধূলি হ'ল, গধূলি মা গ'ল, মানে এম্বুলেঞ্চ এখন আহিছিল ৰাস্তাইদি, আমাৰ ঘৰটো যিটো ৰাস্তাৰ কাষতে, সেইকাৰণে গাড়ীখন যোৱা গমেই পালোঁ, আৰু মায়েও এনেকৈ হাত বাও দি দিলে, দেখা পালোঁ। কিন্তু যোৱাৰ পিছৰ পৰা মানুহখিনি মানে ওচৰ চুবুৰীয়াখিনি এনেকুৱা আচৰণ এটা দেখুৱাইছে, অদ্ভুত। তেওঁলোকে তাৰমানে আমাৰ ফালে চাবই নোখোজে। আগতেতো তেওঁলোকে এনেই মানে ৰাস্তাত এনেই যায়, গ'লেও একো নাই। কিন্তু আমাৰ যিদিনাখন মানে গম পালে যে মায়ে ক'ভিড পজিটিভ হৈছে, তেতিয়াৰ পৰা চবেই একদম মুখত মাস্ক লগাই, একদম যেন গোটেই মুখখনে যেন কাপোৰেদি ঢাকি ল'ব। মাস্কটো লগাই বুলি যদিও মই ক'লোঁ, কিন্তু মাস্কটো ইউজ নকৰে। কি কৰে, যেনে চাদৰখন বা গলত যদি চুৰ্ণি আছে, ছোৱালীবিলাকে চুৰ্ণিখন এনেকুৱা মুখত যি থাকে আৰু সেইখন পূৰা ঢাকি লৈ আহে। আমাৰ ফালে মানে যেন এনেকৈ কেৰা কৰিও যেন নাচাব, এনেকুৱা অৱস্থা আছিল। মানে কি একদম মানে আচৰিত, এইটো মানে প্ৰকাশ কৰিবই নোৱাৰি যে তেওঁলোকে কি ভাবি আমাক তেনেকুৱা মানে আচৰণ কৰিছিল। তেনেকৈ গ'ল।
গধূলিতো তেনেকৈ গ'ল, গধূলি হ'ল চবেই দূৰৰ পৰা কিছুমানে যিবিলাক আপোন আছিল তেওঁলোকে সুধিলে যে কি হৈছে মায়েৰ বোলে কৰোণা হৈছে। আমিও ক'লোঁ এনেকুৱা এনেকুৱা হৈছে, 3 দিনমান আগৰ পৰা জ্বৰ হৈ আছিল, সেইকাৰণে ভাবিলোঁ কিবা টেষ্ট কৰি আনো। এই টেষ্ট কৰিব যাওঁতে পজিটিভ পালে আৰু তেওঁক লৈ গ'ল। এতিয়া MSMC ৰাখিছে এনেকৈ ক'লোঁ, কওঁতে চব ঠিক ঠাক গ'লে। বাকী এতিয়া প্ৰব্লেম এটা হ'ল, আমাৰ বিৰাট ডাঙৰ প্ৰব্লেম। সেই প্ৰব্লেমটোনো কি চাওঁচোন। প্ৰব্লেমটো হ'ল যে কৰোণা পজিটিভ বুলি গম পালে ওচৰততো কোনো নাহে, চুবতো নোখোজে, ওচৰতো কোনো নাহে, মানে বহুত দূৰৰ পৰাই যেন আঁতৰি যাব তেনেকুৱা দেখুৱায়। আৰু যিসকলে কণ্টেইনমেণ্ট জ'নত আছে তেওঁলোকে নিশ্চয় বুজিছে যে কেনেকুৱা এটা অৱস্থা হয়, মানুহক কেনেদৰে মানে নিৰাশ কৰি দিয়ে কণ্টেইনমেণ্ট জ'নত থাকে তেওঁক। অৱশ্যে আমি কণ্টেইনমেণ্টৰ কাৰণে বাহিৰত যাব লগা হোৱা নাই, নিজৰ ঘৰখনতে কণ্টেইনমেণ্ট জ'নত আছোঁ, সেইকাৰণে আমাৰ বিশেষ প্ৰব্লেম নাই। এতিয়া প্ৰব্লেমটো হৈছে আমাৰ কি যে আমাৰ ঘৰত মানে খোৱা পানীৰ সুব্যৱস্থা নাই। সুব্যৱস্থা মানে কি, আমি ৰাজহুৱা দমকলৰ পৰা পানী আনি খাওঁ, আৰু কুঁৱা এটা আছে কিন্তু কুঁৱাটোৰ মানে পানী খাব নোৱাৰি। কুঁৱাটো বাৰু মই দেখুৱাই আছোঁ ৰ'ব। ওচৰৰ মানুহ কিন্তু আমাৰ ফালে চাবই নোখোজে, কিবা বস্তুটো দিয়াৰ দূৰৰে কথা চাবই নিবিচাৰে। যদি পইচাও দিয়ে যে দোকানৰ পৰা অমুক বস্তুটো আনি দিছোঁ তেনেকৈ ক'লেও নাই, কোনেও তাৰমানে দিব নিবিচাৰে। তাৰ মাজতে অৱশ্যে গোটেই মানুহখিনিকে দোষাৰোপ কৰিব নোৱাৰি, কিছুমান মানে আমাক সাহাৰ্য দিছে। চাউলটো বাৰু দিয়া আছে আমাৰ, দালি, চেনি, বিস্কুট, চাহপাত, আলু, পিঁয়াজ এইবিলাক দিছে। মই সেইবিলাকে দেখুৱাই আছোঁ ৰ'ব। এয়া দালি দিছে, 2 ঘৰে দিছে দালি, আধা কিলো করে 2 কিলো। চাহপাত দিছে, এইটো পিছে খুলিছোঁ আমি, আসাম টি দেখিছে নিশ্চয়। আৰু চেনি আধা কিলো দিছে একঘৰে, আৰু একঘৰে দিছে, সেইটো সেইফালে থৈছোঁ। এয়া আলু পিঁয়াজ দিছে, নহৰু দিছে, এটা নহয় বেছিকৈ দিছে, এইটো খাই আছোঁ কাৰণে শেষ হৈছে। এনেদৰে সাহাৰ্য কিছুমান দিছে ওচৰ চুবুৰীয়াই। আৰু কণ্টেইনমেণ্ট মানে কোৱাৰেণ্টাইন চেণ্টাৰত যিদিনাখন মায়ে গৈছে সেইদিনাখনে 500 টকা দি বস্তু অলপ বজাৰ কৰি আনিছিলোঁ। আৰু ইয়াতে ওচৰ চুবুৰীয়াই মিলি 300 টকা এটা দিছে, সেইখিনি যে বস্তুখিনি দিছে। ইয়াৰ উপৰি আৰু কঁঠালৰ গুটি, মাছ এইবিলাকো ওচৰ চুবুৰীয়াই দিয়ে আছে। আৰু আমাৰ মানে খুৰী এজনীয়ে দুজনীয়ে আমাক ডেইলি মানে পানী দি আছে, কেতিয়াবা ৰাতিপুৱা দিছে আৰু কেতিয়াবা গধূলি দিছে। এই খুৰী দুজনীক চাওঁ আহকচোন। এতিয়া মই কুঁৱাটো দেখুৱাওঁ ৰ'ব। আমাৰ কুঁৱাটো ইয়াৰ পানী খাব নোৱাৰি, কুঁৱাটো ভালদৰে ব্যৱহাৰ কৰোঁ, পানীবিলাকো চাফা, কিন্তু পানীবিলাক মানে খাৱাৰ কাৰণে উপযোগী নহয় বুলি ভাবোঁ আৰু সেইকাৰণে নাখাওঁ। আমাৰ দেউতা নাই, সেইকাৰণে মায়ে এনেদৰে ৰুম কেইটামান ভাড়া দিয়ে, যিহেতু আমাৰ ঘৰ মিৰ্জা চকতে হয়, সেইকাৰণে ইয়াত ভাড়া ৰুম চলে। ৰুমৰো অৱস্থা দেখিছে নিশ্চয়, ইমান ভাল নহয়, 1000 টকাকৈ মাত্ৰ ভাড়া লয়, কিছুমান 700-800 টকাটো দিয়ে এনেকুৱা। বৰ্তমান কিন্তু ৰুমবিলাকত কোনো মানুহ নাই, 7টা ৰুম আছে কিন্তু মানুহ হ'লে কোনো নাই। লকডাউনৰ কাৰণে চব ঘৰত গৈছে, আৰু আজিতো ছমাহে হৈ গ'ল এনেদৰে ৰুমবিলাক খালী হৈ পৰি আছে। আৰু তেনে মুহূৰ্তত এইখন ঘৰতে এতিয়া কণ্টেইনমেণ্ট জ'ন হৈছে। আৰু ভাবকচোন কিমান অসুবিধা হৈছে চলিবলৈ। আজি কণ্টেইনমেণ্ট জ'নত থকা আমাৰ 10 দিন হ'ল। এই 10 দিনত আমাক ওচৰ চুবুৰীয়াই বহুতখিনি সহায় কৰিছে। চ' তেওঁলোকক আমি সেইবাবে বহুত ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আমাক এনেদৰে সহায় কৰি আছে সেইকাৰণে।